সকলোৱে অনুভৱ কৰা আৰম্ভ কৰিছে। কিন্তু অৰুণোদয় আগবাঢ়ি গৈ এতিয়া আমাৰ ৰাজ্যে কোনটো দৰে আমাৰ সকলোকে পোহৰ দিছে, জ্ঞান দিছে, সংখ্যা দিছে, বিশ্বাস দিছে, সাহস দিছে। সেইখন নতুন অসম আমি আঁকোৱালি ল'ব লাগিব। সেইখন নতুন অসমক আমি আগুৱাই লৈ যাব লাগিব আৰু এই অসমৰ অগ্ৰগামী যাত্ৰাত আমাৰ ছাত্ৰীসকলে এক অভূতপূৰ্ব ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগিব। নিযুত মহিলা আঁচনি বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰতিবাদৰ আঁচনি।